প্ৰথম নমস্কাৰ জনাইছো মোৰ ডিভাইড 365 কাৰ্বি লাইফ নিউজ চেনেলত আপোনাৰ ইয়াত গ্ৰেটাৰ গুৱাহাটী কেচিএছ জোনত আহিছা মানে আপোনাৰ ইয়াত আহা এই প্ৰথম দিন পৰা আজিলৈকে কি প্ৰব্লেম আছে আৰু কি প্ৰব্লেম নাই পাৰ্টিচিপেণ্ট আৰু খোৱা বোৱা কি নমস্কাৰ আমি বৰ সুখী হৈছোঁ বিশেষকৈ আমি গ্ৰেটাৰ গুৱাহাটী কাৰ্বি কালচাৰ ছ'চাইটিৰ পৰা আমি এই কাৰ্বি ইউথ ফেষ্টিভেলত আমি সোণালী জয়ন্তীত উপস্থিত হ'ব পাই আমি নথৈ আনন্দিত কিন্তু প্ৰব্লেম বুলি ক'বলৈ প্ৰব্লেম বিশেষকৈ নাই তথাপিও সমাজৰ কামত অকণমান প্ৰব্লেম হয়েই অলপ পানীৰ কাৰণে অকণমান অসুবিধা হৈছে এইটো আমি সেইটো যোগাযোগ কৰাৰ পিছত মানে এইটো কৰি দিছে পানীটো তাৰপিছত আমি এতিয়া ল'ৰা ছোৱালীখিনিক আমি ভালকৈ আমি ইয়াতে পাৰ্টিচিপেট কৰে যি প্ৰগ্ৰাম আছে তেওঁলোকক আমি প্ৰগ্ৰামটো ভালকৈ আমি উপস্থাপন কৰিব পাৰিছোঁ লগতে আমি সকলো ৰাইজক অৰ্থাৎ সকলো অসমবাসী ৰাইজকে আমি ধন্যবাদ বা আমি এই অভ্যৰ্থনা সমিতিত আমি ধন্যবাদ জনাইছোঁ যে সকলো অসমবাসী ৰাইজক আমি জনাব পাই গতিকে আমি সুখী হৈছোঁ বিশেষকৈ থেংক ইউ আৰু আপোনাৰ কি পাৰ্টিচিপেণ্ট কৰিছে আমি ইয়াতে বিশেষকৈ আমাৰ ডেন্স বুলি ক'বলৈ আমাৰ দমাহী কিকান বুলি কয় নিমচ কিৰণ হাচা কিকান এইকেইটা আমি পাৰ্টিচিপেট কৰিছোঁ আৰু লগতে আমাৰ কেন্দং কিকাত ইতিমধ্যে আমাৰ বকলীয়া ঘাটত গৈছে ইতিমধ্যে আমাৰ ইয়াৰ পৰা ৰিহাৰ্চেল কৰিবলৈ তেওঁলোকক আমাৰ অহাকালিলৈ তেওঁলোকক মানে খেলাৰ এটা হেৰি কৰিছে যিটো কেন্দং কিকান বুলি কয় দীঘলঠেঙীয়া আমাৰ অসমীয়াকৈ দীঘলঠেঙীয়া দৌৰ গতিকে সেইটোত মানে পাৰ্টিচিপেট কৰিব গতিকে আমাৰ ইয়াৰ GGKCS পৰা আমাৰ তাতে ল'ৰা কিছুমান গৈছে গৈ আমাৰ তাতে খেলটো খেলিব আৰু ভাল আছে আৰু আপোনাৰ ইয়াত পাৰ্টিচিপেণ্ট কৰি 50 ইয়াৰ্ছত গল্ডেন জুবিলি আপোনাৰ কিমান আনন্দ হৈছে বহুত আনন্দিত হৈছোঁ কাৰণ কিয়নো আমি এতিয়া ক'বলৈ গ'লে আমি 2010 চনৰ পৰা আমি জোন হিচাপে অহা নাছিলোঁ কিন্তু 18 চনৰ পৰা আমি গুৱাহাটী জোন হিচাপে GGKCSৰ গুৱাহাটী জোন হিচাপে আমি ইয়াতে পাৰ্টিচিপেট কৰি এইবাৰ আমি সোণালী জয়ন্তী বৰ্ষত আমি ইয়াতে পাৰ্টিচিপেট কৰিব পাই আমি বহুত আনন্দিত আৰু সকলো ল'ৰা ছোৱালীখিনিও খুব আনন্দিত হৈছে আৰু আশা কৰোঁ নেক্সট মানে ইয়াৰ পৰা মানে পৰৱৰ্তী বছৰবিলাকৰ পৰা আৰু সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে সেইটো আশা কৰিছোঁ ভাল আছে ভাল পাইছোঁ আৰু আপোনাৰ নাম মোৰ নাম বিনয় কুমাৰ ফাংচ গুৱাহাটী জোনৰ পৰা আহিছোঁ কাৰ্বি কালচাৰ ছ'চাইটি জোনৰ পৰা আহিছোঁ অ'কে আপোনাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ